ঘটনাটো অইন একো নহয় মানে যেতিয়া আমাৰ মোৰ লগৰীয়াজনৰ মিছেছ ঢুকাইছে বুলি মোক এজন লগৰীয়াই মোক ফোন কৰিলে মোৰ লগৰীয়াই ফোন কৰিলে তেতিয়া মই ক'লোঁ ঠিক আছে ঢুকাইছে যদি মই আহিম তাৰপিছত আহিম বুলি কোৱাৰ পিছত মই 10 মিনিট পিছত আহিলোঁ আহি পেলাই দেখিলোঁ মানুহ ইয়াতে পূৰা 1-150 মানুহ ভৰ্তি হৈ আছিলে তেতিয়া তেওঁলোকে কান্দাকাটি কৰি আছে আৰু বোৱাৰী মানুহজন যদি ঢুকাইছে আৰু চবেই কান্দাকাটি কৰিবই তেতিয়া মই ক'লোঁ ঠিক আছে কান্দাকাটি কৰিব নালাগে তহঁতে মানুহজনী মৰিছে নাই ডক্টৰে ৰিপৰ্ট দিছে নাই তোমালোকক তেতিয়া তেওঁ ক'লে ৰিপৰ্টটোতো মোক টুমুকিত যাবৰ কাৰণে ৰিপৰ্টটো দিছে মানে ৰেফাৰ টিকেট দিয়াৰ পিছত তুমি ৰেফাৰ কৰিছে তুমি তেজপুৰ নিছা নাই নিয়া চিভিলৰ পৰা কোনে পঠালে তেওঁ কৈছে মই নিজে আনিলোঁ তেতিয়া মই ক'লোঁ তোমাৰ যদি পঠিয়া নাইকিয়া তুমি কিয় লৈ আহিলা তেতিয়া মই গৈ পেলাই নিজেই তেওঁক হাতত ধৰি চালোঁ চাওঁতে তেওঁ হাত ভৰি অল টোটেল খেলিছে পানী খুৱাইছোঁ পানীও খাইছে মৰা মানুহে কেতিয়াও পানী নাখায় মৰা মানুহে যদি পানী খায় পানী ওলাই যায় কিন্তু অট'মেটিক আমাৰ এই ভনীজনীয়ে পানী অল টোটেল খাই আছে আৰু প্ৰায় ভৰি হাত খেলি আছে কৰিছে বুলি সম্পূৰ্ণ যা যোগাৰ কৰাইছিল সম্পূৰ্ণ যা যোগাৰ মানে খৰি কাঠ চব আছে চাঙো বনোৱা আছে চাঙটোতো মই পেলাই দিছোঁ এয়া চব পেলাই দিছোঁ শ্মশানতো অলৰেডি খৰি জপা হৈছে অল টোটেল খৰি শ্মশানত দিয়া আছে গাড়ী লৈ শ্মশান এতিয়া বহি আছে কিন্তু আমাৰ এই ভনীজনী ভগৱানে দয়া কৰক ভনীজনী ভাল হওক আৰু ৰাইজেও দয়া কৰক যে তাই ভাল হওক মৰা মানুহ বুলি কৈ পেলাই যে মানুহজনী বাচিলে আমাৰ কাৰণে বহুত ধন্যবাদ সামান্য ভুল এটাৰ কাৰণে আজি মানুহজন সামান্য ভুল এটা হৈছে এটা ভুলৰ কাৰণে আমাৰ মানুহজনী হেৰাবলগীয়া হ'ল হয় মোৰ ভনী হয় মই তেজপুৰৰ পৰা আহিছোঁ মোৰ নাম চিনু চাহু ভনীৰ নামটো চুমি চাহু তাৰপিছতে আমি কালি মেডিকেল নিছে বুলি গম পাওঁ ফোন কৰিছিলে আমালৈ ৰাতি তাই মানে অলপ বেছি হৈছে মূৰৰ বিষ আৰু ডিঙি বিষ বুলি ক'লে কওঁতে ডক্টৰে তাতে ৰাতি ৰাখি পেলাই তাই মানে খুব উৎপাত কৰিছে আপোনাৰ 2টামান বজাত খুব চিঞৰ বাখৰ লগাওঁতে ডক্টৰে ৰেফাৰ কৰি দিলে সি ভাবিলে ভনী জোঁৱাই সি লৈ আহি মানে এতিয়া ক'ত নিওঁ কি কৰোঁ বুলি তাইক মানে বাহিৰত বহাই থৈছিলে বাহিৰত বহাই থওঁতে মানে তাই বেহুচ হৈ গ'ল বেহুচ হৈ যাওঁতে সি ভাবিলে মৰি গ'ল বুলি ঘৰলৈ লৈ আহিলে কিন্তু ডক্টৰে ৰেফাৰহে কৰিছিলে সি মৰিলে বুলি লৈ আহিলে লৈ আহি পেলাই সেয়া গোটেই গাঁৱৰ মানুহে ভাবিলে মৰিলে আমাকো খবৰ দিলে আমিও আহিলোঁ ইয়াত নীতি নিয়মো হৈ গ'ল এতিয়া গোটেইখিনি হোৱাৰ পিছতে মানুহখিনিয়ে গাঁৱৰ ৰাইজে কৈছে তাই মৰা নাই জিন্দাই আছে আমিও আহি ক'লোঁ যে তাই মৰা নাই আমি গোটেই যিমানজন আহিছোঁ তেজপুৰৰ পৰা আমিও ক'লোঁ যে তাই মৰা নাই কিবা এটা ভুল হৈছে তাৰপিছতে ডক্টৰে দিছে নে নাই ডেথ চাৰ্টিফিকেট বুলি সুধিছোঁ আমি কৈছে দিয়া নাই বিভেলে তেতিয়া কৈছে আমাক দিয়া নাই তেতিয়াহ'লে তই কিয় কৰি আছ বুলি কৈছোঁ ঘৰত এইবিলাক কৰি থকা বদলি ভাল ডক্টৰ এজন মাতি লৈ আহ বা দেখাবলৈ যা যে মৰিছে নে নাই তেতিয়াহে গম পাম তাইতো এতিয়া গৰমেই হৈ আছে এনেকুৱা কোৱাত গাঁৱৰ ৰাইজেও ক'লে গাঁৱৰ ৰাইজে গাড়ী মাতি পেলাই এতিয়া হস্পিটেলত নিছে হয় জ্বলিবলগীয়া হ'লহেঁতেন মানে হৈয়ে গ'লে হয় নিবলৈ ৰেডিয়ে আছিলে শ্মশানত খৰি ৰেডি ইয়াতে যিমান আমাৰ হিন্দু মানুহৰ নীতি নিয়ম সেইখিনি আমি সকলো চব কৰি হৈ গৈছিলে আজৰি হৈ নিবলৈ বাকী আছিলে নিবৰ সময়তে মানুহ এজন আহিছিলে নাজানো আমিতো ইয়াৰ মানুহ নহয় যেতিয়া তেওঁ আহি ক'লে যে কাগজখন দেখা ডক্টৰৰ কাগজ এনেকৈ কওঁতে বিভেলে যেতিয়া দেখাই দিছে কৈছে এইটোতো ৰেফাৰ কৰিছে তই ইয়াত মানুহ মৰি গ'ল বুলি কেনেকৈ नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738